নামই যাম বিহে দেখোন পাৰিম ৰ'ব পাৰিম বিয়ে কেতিয়া আহিলা ৰাতিপুৱা আহিছো আচ্ছা ঘৰটো অসুখ ডাক্তৰকে দেখি যাম আৰু ঠিকে কৈছো দিয়ক পাছে এটা কথা নহয় আৰু এই ডাক্তৰ ছাত্ৰৰ তাকে এতিয়া যাব ভয়ে লগা হৈছে আৰু কৰোণা সন্দেহত ৰাখি থৈ এনেই পাওঁ ঠিকে কৈছি বাবা ভাত দিছো খুৰী দেখোন কেতিয়া আহিছা এই মাত্ৰ আহিলো সৰু তামোলৰ বটাটো আৰু খুন্দনাটো লৈ আছোন খুৰী মই বাবাক ভাত দি আহো আপুনি বহক খুন্দা তামোল খাবি বুঢ়া হৈছে দাঁত সেই নাই শুন যাবি না পাছত ক'ত যোৱাৰ কথা কৈছা কিয় গণনীত নায ক'ত যোৱাৰ কথা কৈছি খুৰী সৰু যা এই গগনৰ ৰাতিটোৰ আজি গণনী নহে নাযাওঁ আমাৰ এই ঘৰত সৰু ছোৱালী নাছে আৰু তাতে দেউতা হৈছে দেখোন তই যাবি না নাই নাযাওঁ চৰকাৰে সামাজিক দূৰত্ব বজাই ৰাখবা দিছে এনেহেন সময়ত আৰু মানুহ মাতি কিয় গণনা পাতবা লাগি পিছতো পাতিব পাৰে এতিয়া এনে নিয়ম খোলা কৰি থলিও হলা হৈ সাধাৰণকে পাতব যা গগনে সাজ লাগাত কালি সেইটোপা গিলি আহি ৰাস্তাই যিহে বুকন ধৰছি আৰু চৰকাৰক খৰচৰ 25% দিওঁ 200 মানুহ মাতিম আৰু খাহীৰ মাংস খুৱাম জবজৈপা ৰসত গল্লা খুৱাম ভৌকা মাছ লোকেল খুৱাম পনীৰ খুৱাম যি মাখানে বুকি গেছি খুৱাব পাৰবতো কম বাহিৰা পইচা আহে যাৰ হ'লেও আপি শুনচোন এই লকডাউনৰ সময়ত হয় না ইমান মানুহ মাতবা নালগিছিল দে হয় না নালগিছিলতো সিদিনা ঘৰল খাই 300 মানুহ জেলত নেগৈছি কি কয় বদলা গাঁও জেলক নিছি কোৱাৰেণ্টাইনে জেলে দেচোন ঘৰৰ মানুহৰ লগত কথা পাতবা নৰে ঘৰক আহিবা নৰে জেলে দে জেলে দেচোন হয়তো জেলে আৰু এটা কথা ৰ এই 300 মানুহ হ'ল বুলি এটা ঘৰত মাতবা লাগে না আজি গণনীত পিছে দুহাৰ কাই যাব মোক নিব না মোক নিব যাম বুলি ৰাতিয়ে মানা কৰি থৈছি চলটো যাব বৰিটো যাব আৰু সেই নাতিটো যাব তাক আৰু কিয় নিয়ে টিভিত দেখোন সৰু ছোৱালী আৰু বুঢ়া মানুহক ঘৰৰ পৰা ওলবা হাক দিছে হয়তো ময়ো তাইক কৈছিলো তাইক মানে মায়াকক কৈছো যে ইয়াক থৈ যা নালগে যাবা মোৰ কথা শুনব না তাক সেই বাঘৰ তেল খাইটি নিবহে চলিটো উঠাই নিবয়ে ময়ো কিন্তু কৈছো কি কৈছা গগনৰ গণনীৰ পৰা মোক লগিন কিন্তু গল্লা আনবা লাগব বুলি খাইছা গল্লা টেষ্টি আৰু খাহীৰ মাংস আনবা বাপ্পাও কম দিন খাহীৰ খাওঁ নাই আৰু কাজুৰ খাহী বৰ টেষ্টি গণনীৰ গল্লা খাওঁ আৰু গণনীত যোৱা দেখোন একেই কথা গল্লাত কৰোণা নাইব না হয়তোৱে তথাপিও কাজৰ গল্লা এই কি বুলি কয় খাহীৰ মাংসৰ এটা টেষ্টে বেলেগ দেচোন হয় না পাছে আপি এটা কথা নহয় এই মোবাইলত তোহাৰ সেই কলাখাৰৰ ভিডিঅ' দিছি না আজি দিছি ৰ'ব সৰু মোবাইলটো লৈ আছোন আৰু মোবাইলত ভিডিঅ' নিদে নহয় ইউটিউবতহে দিয়ে মোবাইলত চাবাহে পাৰি হয় নেকি সেইগিলাখান নাজনো নহয় আপি আৰু এটা কথা কিবা বোলে কলতে নি আৰু কিবা বোলে চিম্পিৰ ভিডিঅ' দিয়ে চাৰ্কাছ জীৱনত তাতে কলতে নি আৰু চিম্পি ধুনীয়া ধুনীয়া ভিডিঅ' চাব পাৰি হয় না মোবাইলটো না আনছি দে লকডাউনৰ সময়ত হোম সুইট হোম লকডাউন ধপ আৰু বহুতো হাঁহি উঠা ভিডিঅ' চাই আছো আমি বৰ ভাল ভাল ভিডিঅ' দি আছে
বৰ বেয়া কথা হ'ল নহয় দে হ'ব দেচোন অ খুৰী গণনিত নাযে বৰ ভাল কৈছা কি ফোনত নিৰ্মলাই কৈছি নহয় গুৱাহাটীৰ পৰা আহা মামেক যি কৰোণা সি বোলে আহি মাছৰ তলতে দুটা ডাঙৰকে হাঁচি মাছি তাৰপিছত ঘৰৰ ভিতৰ বাহিৰৰ চব মানুহ নহয় গেল বোলে এতিয়া ৰান্ধনীটোকো বিচাৰি পাই নাই হৰি না বাপ্পা আমাৰ লগতে ডাঙৰ চলি দুটা গেলে হেন পাইছো আজি মই লান্তি বেছি নাচোঁ দে গিলাস নাচোঁ দে তাহাক মই বন্ধ